ৰেচিপি ভিডিঅ'ই হওক যিকোনো ভিডিঅ'ই হওক বেকগ্ৰাউণ্ড মিউজিক যদি লগাওঁ কিমান ধুনীয়া লাগে ন কিমান ভাল লাগে ভিডিঅ'টো আৰু মোৰ প্ৰায়ভাগ ৰেচিপি ভিডিঅ'তে বেকগ্ৰাউণ্ড মিউজিক লগোৱা হৈ আছে কিন্তু এটা ডাঙৰ প্ৰব্লেম হৈছে গম পায়নে প্ৰথমতে নো কপিৰাইট দেখুৱাইছিলে কিন্তু পাছলৈ কপিৰাইট দেখুৱাই দিলে যেতিয়া মোৰ ভিডিঅ'টোত বহুত লাইকস কমেন্ট ভিউজ আহিলে এতিয়া কপিৰাইট দেখুৱাই দিলে এটা ভিডিঅ' এডিটিং কৰি ইমান কষ্ট কৰি মোবাইলটো য'তে ত'তে থৈ মেলি আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াওঁ মিউজিক লগাই নো কপিৰাইট মিউজিক লগাই তাৰ পিছতো যেতিয়া কপিৰাইট আহে মনটো সঁচাকৈ বহুত দুখ লাগে গম পায়নে সেই কাৰণে মই মিউজিক নলগোৱাকৈ ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালো ভাল লাগিছে নে ক'ব দেই নমস্কাৰ সকলোকে কি খবৰ সকলোৱে আশা কৰোঁ সকলো ভালে আছে আৰু সুস্থ আছে আপোনালোক সকলোকে মাইনা লাইফষ্টাইল ব্লগ চেনেলটোলৈ স্বাগতম জনাইছো আৰু মই আজি আপোনালোকক মানিমুনি জালুকিয়া আঞ্জা এখন বনাই দেখুৱাবলৈ বিচাৰিছো ৰৌ মাছৰ লগত বলকচোন তেতিয়াহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু বহুত দিন হ'ল আপোনালোকৰ লগত কথা পতাও হোৱা নাই অকল ৰেচিপি ভিডিঅ'কে দি থাকোঁ আজি ভিডিঅ'টোত আপোনালোকৰ লগত কথাও পাতিম আৰু ৰেচিপিটোও আগবঢ়াম বলক তেতিয়াহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ সকলোৱে ভিডিঅ'টো চাব মোৰ আৰু এটা মৰম লগা কমেণ্ট কৰিবলৈ নাপাহৰিব দেই এইখিনি হৈছে ৰৌ মাছ কেইপিছমান লৈছোঁ মানিমুনি জালুকিয়া আঞ্জাখন বনাবৰ কাৰণে আৰু মানিমুনি 1 প্লেট লৈছোঁ আৰু সৰহকৈ ল'লেও ল'ব পাৰে খাবলৈ বহুত ভাল হয় আৰু মই কেৰাহীখন পাতি তাতে তেল অলপ দিম মাছ কেইপিচ এতিয়া ইয়াতে ফ্ৰাই কৰিলোঁ এই ৰেচিপিটো মই যেনেধৰণে বনাওঁ তেনেধৰণে বনাব সৰু ল'ৰা ছোৱালীও খাই বহুত ভাল পাব আৰু এয়া চাওক মাছ কেইপিচ ফ্ৰাই কৰি ল'লোঁ আৰু এইফালে মানিমুনিখিনি ধুনীয়াকৈ পটাত পিচি ল'লোঁ এইফালে লৈছোঁ পিঁয়াজ 3টা বিলাহী এটা আলু এটা আৰু এইফালে প্লেটখনত চাওকচোন মই লৈছোঁ গোটা জিৰা 1 চামুচ নহৰু কেইফুটামান লৈছোঁ আৰু জালুক 1 চামুচ লৈছোঁ আৰু আদা লৈছোঁ এটুকুৰা জালুক বেছি পৰিমাণেও ল'ব পাৰে আমাৰ যিহেতু ঘৰৰে জালুক বহুত জাল আছে সেইকাৰণে মই 1 চামুচে লৈছোঁ দেই আপোনালোকে যিমান পৰিমাণে লয় ল'ব পাৰে জ্বলাটো যিমান পৰিমাণে খাব পাৰে জালুক দিলে যিহেতু অলপ জ্বলা হয় আৰু ধুনীয়াকৈ মই এইখিনি কুটি ল'লোঁ আলু বিলাহী পিঁয়াজ গোটেইখিনি ধুনীয়াকৈ মই কুটি ল'লোঁ আৰু এইফালে মই আদা নহৰু জালুকৰ জিৰা ধুনীয়াকৈ পেষ্টটো বনাই ল'লোঁ আৰু মানিমুনিখিনিও পটাত ধুনীয়াকৈ পিচি ল'লোঁ আৰু এইখিনি এতিয়া ৰেডি হৈ গ'ল জালুকিয়া আঞ্জাখন বনাবৰ কাৰণে আৰু কিবাকিবি মই ইয়াতে দিম আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চালে গম পাব স্কিপ কৰি চালে গম নাপাব আৰু খাবলৈও সোৱাদ বৰকৈ নহ'ব মই যেনেধৰণে বনাওঁ তেনেধৰণে এবাৰ বনাই খাবচোন সৰু ল'ৰা ছোৱালীও বহুত ভাল পাব গৰম তেলখিনিত পিঁয়াজখিনি দি ল'লোঁ মই এতিয়া পিঁয়াজখিনি একেবাৰে ৰঙচুৱাকৈ ভাজি নলওঁ দেই চাই থাকক ভিডিঅ'টো তেতিয়া গম পাব সৰু ল'ৰা ছোৱালীয়ে খালে বহুত ভাল আৰু সৰু ল'ৰা ছোৱালীয়ে মানিমুনি খাবলৈ নিবিচাৰে সেইটো কাৰণে আপোনালোকে এনেধৰণে বনাই দিবচোন খাই তেওঁলোকে বহুত ভাল পাব আৰু পিঁয়াজখিনি যে মই কৈছিলোঁ ভাজি নলওঁ বুলি গোটেইখিনি পিঁয়াজখিনি অলপ ভাজি গৰম তেলত দিয়ে লগে লগে মই আলুখিনি দি ল'লোঁ আৰু পিঁয়াজ আৰু আলু দুইখিনি মই এতিয়া একেলগে ভাজিম তেতিয়া পিঁয়াজখিনি পুৰা নাযায়গৈ কম জুইত ধুনীয়াকৈ এইখিনি অলপ টাইমৰ কাৰণে লৰাই ভালদৰে ভাজি ল'ব আৰু ইয়াত চাওক মই অলপ সময় 2-3 মিনিটমানৰ কাৰণে ভাজি ল'লোঁ ধুনীয়াকৈ ৰঙা হৈ গ'ল তেতিয়া মই এতিয়া বিলাহীখিনি ইয়াতে দি দিম আৰু এইখিনিও মই ভাল লৰাই অলপ সময় ভাজি ল'ম এনেদৰে কম জুইত প্ৰথমতে ভালদৰে লৰাই ভাজি ল'ব খাবলৈ বহুত সোৱাদ হয় টেষ্টি হয় ৰেচিপিটো এবাৰ সকলোৱে বনাই খাব মই যেনেধৰণে বনাইছোঁ তেনেধৰণে বনাই খাবচোন আৰু এতিয়া মই ইয়াতে যিখিনি মানিমুনি পিচি থৈছিলোঁ মানিমুনিখিনি ইয়াতে মই এতিয়া দি দিছোঁ এয়া চাওক মানিমুনিখিনি দি অলপ সময় আকৌ মই ভালদৰে লৰাই ভাজি ল'ম আপোনালোকে মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে যদি চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব তেতিয়া মই ভিডিঅ' দিলে পোনপ্ৰথমে আপোনালোকলৈকে যাব আৰু আপোনালোকে ইমান মৰম দিছে মোৰ বহুত ভাল লাগিছে আৰু এই ভিডিঅ'টো আপোনালোকে মৰম দিব বুলি মই আশা ৰাখিলোঁ আৰু ইয়াতে এতিয়া মই যিখিনি পিচি থৈছিলোঁ পেষ্টটো বনাই থৈছিলোঁ জালুক জিৰা নহৰু গোটেই পেষ্টটো ইয়াতে দি দিছোঁ মই এতিয়া আৰু অলপ সময়ৰ কাৰণে আকৌ ভালদৰে লৰাই অলপ সময়ৰ কাৰণে ভাজি ল'ম জুইটো কমকৈ দিব যদি জুইটো বেছিকৈ দিয়ে তেতিয়া গোটেইখিনি পুৰা যাবগৈ আৰু এই চাওক ধুনীয়াকৈ মই ভাজি লৈছোঁ লৰাই কৰি আৰু আপোনালোকেও এনেধৰণে বনাব দেই আৰু ইয়াতে মই এতিয়া দিম হালধি গুড়ি আধা চামুচ দিছোঁ
সৰু চামুচ হ'লে এচামুচ দিব আপোনালোকে আন্দাজ অনুযায়ী দিব আৰু সকলোৱে দিয়ে থাকে যেতিয়া জানেই সেইটো কাৰণে আৰু নিমখ দিছোঁ সোৱাদ অনুযায়ী আপোনালোকে দিব মই নিমখ কম পৰিমাণে খাওঁ এটো কাৰণে মই কমকে দিছোঁ আপোনালোকে সোৱাদ অনুযায়ী নিমখটো দিব সকলোৱে আৰু মই যেহেতু জোল বনাম সেইটো কাৰণে মই অকমান বেছিকৈ দিছোঁ আৰু এতিয়া এইখিনি মই ভালদৰে লৰাই আকৌ ভাজি লম অলপ সময়ৰ কাৰণে জুইটো কমকে দি পেলাই ভাজি ল'ব আৰু ইয়াতে এতিয়া মই পানী এড কৰিম চাই থাকক পানী মই সৰু বাটি এটাৰে সৰু টিলিকা বাটি এটাৰে 5 বাটি দিছোঁ যেহেতু আলুখিনি সিজিব লাগিব আৰু ভালদৰে সিজিলেহে খাবলৈ সোৱাদ হয় যিকোনো আঞ্জা চাবচোন ভালদৰে যেতিয়া সিজিব তেতিয়াহে খাবলৈ সোৱাদ হয় হয়নে নহয় বাৰু কওকচোন আপোনালোকে ভিডিঅটো চাই পেলাই মই যেনে ধৰণে বনাইছো তেনে ধৰণে বা খাবলৈ নাপাহৰিব দেই যেহেতু এতিয়া মানিমুনি সিজন মানিমুনিখিনি শেষ হ'লে আৰু এনেকৈ বনাই খাবই নাপাব পথাৰত যেতিয়া পানী হ'ব তেতিয়া মানিমুনিখিনি নাইকিয়াই হৈ যাবগৈ সেইকাৰণে মানিমুনি থাকোতে মই বনোৱা ধৰণে এবাৰ বনাই খাব সঁচাকে বহুত টেষ্টি হয় বহুত তৃপ্তি পাব খাই আৰু আপোনালোকৰ ঘৰৰ মানুহখিনিও খাই ভাল পাব সৰু ল'ৰা ছোৱালী আছে যদি সিহঁতেও খাই ভাল পাব আকৌ এবাৰ কৈছো প্ৰথমবাৰৰ বাবে যদি মোৰ ভিডিঅটো চাই আছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব মাছখিনি এতিয়া নিদুঁ দে এনে দেখুৱাইছোহে আৰু এতিয়াহে দিম যেতিয়া তৰকাৰীখিনি বকবককে উতলিব তেতিয়াহে ফ্ৰাই কৰি থোৱা মাছখিনি দি দিব তাৰমানে যদি আপুনি ঠাণ্ডা পানীখিনিতে মাছখিনি দি দিয়ে বৰ সোৱাদ নহয় সেইকাৰণে তৰকাৰীখিনি অলপ সময় উতলাই পেলাই তাতে মাছ কিপিস দি দিব ফ্ৰাই কৰি থোৱা মাছ কিপিস আমাৰ ঘৰত যেহেতু ফ্ৰাই মাছ জুলত দিয়া মাছ সকলোৱে নাখায় সেইটো কাৰণে মই জালুকিয়া জুলখনত ফ্ৰাই মাছ কিপিস মানহে দিম আৰু এতিয়া মই ভালদৰে আলুখিনি ভাঙি লম তেতিয়া খাবলৈ সোৱাদ হ'ব এনেদৰে ঘাটনি মাৰি ভালদৰে আলুখিনি ভাঙি ললো হেতায়ো ভাঙিলো যদিও ভালদৰে ভাঙা নগলে সেইটো কাৰণে মই ঘাটনি মাৰিয়ে ভালদৰে ভাঙি লৈছো খাবলৈ আঞ্জাখন সোৱাদ হ'ব তেতিয়া আৰু এতিয়া মই ইয়াতে ফ্ৰাই কৰি থোৱা মাছ কেইপিছমান দি দিম মাছৰ মুৰা খাই ভাল পায় না কচু xakor লগত মোৰ মাছৰ মুৰা আঞ্জাখন বহুত পপুলাৰ হৈ গ'ল আপোনালোকেও চাবচোন বহুত মৰম দিছে আপোনালোকে যিসকলে চোৱা নাই তেওঁলোকে চাব দেই আৰু ইয়াতে এতিয়া জলকীয়া এটা দি দিছো গোটাকেহে থম জলকীয়াটো যদি জলকীয়াটো ভাঙি দিও তেতিয়া বেছি জ্বলা হৈ যাব হেতু কাৰণে জলকীয়াটো মই গোটাকেই দি দিছো আৰু ইয়াতে এটা বস্তু দিছো চাওক এতিয়া যেহেতু বগৰী সিজন মই সেইকাৰণে পকা বগৰী এটা দি দিছো বহুত ধুনীয়া গোন্ধ ওলায় আৰু বগৰীটো আপোনালোকে স্কিপ কৰিব এটো মই খাই ভাল পাওঁ কাৰণেহে দিছো আপোনালোকে এটো স্কিপ কৰিব পাৰে যদি দি পেলাই খাই চাও মেলি ভাবে তেতিয়া হলে দিব পাৰে দেই আৰু এই চাওক আঞ্জাখন ধুনীয়াকৈ ৰেডি হৈ গৈছে খাবলৈ সঁচাকৈ বহুত সোৱাদ হয় বহুত টেষ্টি হয় আপোনালোকে সকলোৱে এবাৰ বনাই খাব তাৰ পাছত মোক এটা কমেন্ট কৰিবলৈ নাপাহৰিব ভিডিঅটো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত ধন্যবাদ আপোনালোক সকলোৱে মোক বহুত সাপোৰ্ট কৰিছে বহুত ভাল লাগিছে মোক সঁচাকৈ আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব মৰম দিব আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণেই মই ব্যস্ততাৰ মাজতো আপোনালোকলৈ ভিডিঅ' আগবঢ়াই গৈ থাকিম মোৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে তেতিয়া হলে এটা লাইক কৰিব এটা মৰম লগা কমেন্ট কৰিব আৰু যদি প্ৰথমবাৰৰ বাবে মোৰ এই ভিডিঅ'টো চাই আছে তেতিয়া হলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু আপোনালোকৰ পৰিয়ালবৰ্গ আৰু বন্ধু-বান্ধৱীৰ লগত মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব আজিলৈ ভিডিঅ'টো ইমানেই আছিল পুনৰ নতুন এটা ভিডিঅ' সৈতে লগ পোৱা আশাৰে জয় আই অসম